নমস্কাৰ বন্ধুসকল, মোৰ চেনেল মোৰ পাকঘৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ পাকঘৰত বনাবলৈ ওলাইছোঁ জনপ্ৰিয় জনজাতীয় খাদ্য গাহৰি মাংসৰ সৈতে ডমৰু পাত। আপোনালোকে হয়তো আগতে শুনিছে বা খায়ো পাইছে, কিন্তু ইয়াক কেনেধৰণে বনোৱা হয় আহকচোন চাওঁ। এই ৰেচিপিটোৰ বাবে মই লৈছোঁ ডমৰু পাতৰ লগত সৰিয়হৰ শাক। মই ভালদৰে ধুই লৈছোঁ আৰু পাতবোৰৰ ঠাৰিবোৰ ছিঙি লৈছোঁ। এতিয়া মই দুয়োবিধ শাকে ভালদৰে হাতেৰে মোহাৰি ল'ম আৰু কেৰাহী এটাত অকণমান পানী দি নিমখেৰে সৈতে বইল হ'বলৈ দিম। এতিয়া পাতখিনি অকণমান কোমলিলে তাত অলপ বেছিকৈ পানী দি সোৱাদ অনুসৰি নিমখ দিম আৰু উতলিবলৈ দিম। এতিয়া ভালদৰে উতলাৰ পিছত ইয়াত আমি কলগছৰ কলাখাৰ দিম। যদি আপোনাৰ লগত কলাখাৰ নাথাকে আপুনি ছ'ডাও ব্যৱহাৰ কৰিব পাৰে। 5 মিনিটমান উতলিব দিয়াৰ পিছত এতিয়া আমি পিঠাগুড়িখিনি দিম। মই আগতেই চাউল অকণমান তিয়াই ৰাখি পিঠাগুড়ি খুন্দি ৰাখিছিলোঁ। পিঠাগুড়িখিনি আপোনালোকে অলপ অলপকৈ দি যাব, নহ'লে গোট মাৰি যাব পাৰে। যদি আপোনালোকে তৰকাৰীখন ডাঠকৈ খাব বিচাৰে তেতিয়াহ'লে বেছিকৈ পিঠাগুড়ি মিহলাব পাৰে, আৰু যদি পাতলকৈ খাব বিচাৰে তেতিয়াহ'লে এমুঠিমান পিঠাগুড়ি দিলেই হ'ব। কিন্তু মই অকণমান ডাঠকৈ খাই ভাল পাওঁ, সেইটো কাৰণে মই পিঠাগুড়িৰ পৰিমাণটো অকণমান বেছিকৈ দিম। এতিয়া মই আগতেই বইল কৰি থোৱা গাহৰি মাংসখিনি তৰকাৰীখনত দিম। এতিয়া 10 মিনিটমানৰ কাৰণে মই আকৌ তৰকাৰীখন উতলিবলৈ দিম। ৰেচিপিটো চাই আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব, আৰু যিসকলে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে তেওঁলোকক অশেষ ধন্যবাদ, আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আপোনালোকে সময়মতে পাই থাকে। তো আজিলৈ আহোঁ, আগলৈ আকৌ এবাৰ লগ পাম। ধন্যবাদ।